ভূঞা কৰো হয় স্যার কওক এই আমাৰ মিটিং ৰাইজৰ কিবা বডি হেৰি এটা একেবাৰে অনুষ্ঠান ফোন কৰি আছে ৰাখিছে বোলে আমাৰ এই ৰাইজৰ মোৰ সমষ্টিৰ হয় আপুনি ক'ৰ পৰা ক'লে লোকেশ্যনটো কওক জেগাডোখৰ নামটো কওক মই ডক্টৰ অমিয় কুমাৰ ভূঞা ক'লো MLA বিপিয়া কৈছো হয় কওক মিটিং ৰাইজ টেৰিটৰি নাৱে ইফাল ইফাল কৰি থাকে তেওঁলোকৰ কেছ এটা ৰেজিষ্টাৰ কৰিব দিছে এছপি ছাৰে আৰু সেই কেছটোৰ ৰেফাৰেঞ্চত সেই নাওখন আৰু এটা মেচিন জব্দ কৰা হৈছে আৰু মেচিনটো অলৰেডি মই চিন কৰাইছো কোৰ্টত তেওঁলোকে জিম্মালৈ পেলাই লৈ যাব পাৰিব মানুহখিনি হেৰাছমেণ্ট মানে তেওঁ ইলিগেল আপুনি অসম চৰকাৰক কেনেকে উত্তৰ দিব আপুনি MLA মিনিষ্টাৰৰ মানুহ হয় এনেকে কথা কৈছে যে নহয় আপুনি MLA মিনিষ্টাৰ আপোনালোকে ৰুলছ ৰেগুলেশ্যন বনাই পেলাই আমাক ব্ৰেক কৰিব দিলে কেনেকে হ'ব আপোনালোকে এটা জনসাধাৰণৰ প্ৰতিনিধি আপোনালোকে তেওঁলোকৰ কাৰণে নহয় জানো আপুনি মিছবিহেভ নকৰিব মই বেয়া কথাটো কোৱা নাই নহয় মই কেনেকে ক'ম মই শ্ল' নকওঁ মই আপোনাক কৈছো ডক্টৰ আমাৰ অমিয় কুমাৰ ভূঞা নহয় জানো আপুনি মোৰ SPৰ লগত কথা পাতক কাইণ্ডলি দেই মই